আরে এটু বনোৱাটো মোৰ বাহঁতৰ খেল হয় নমস্কাৰ বন্ধুসকল ফাৰ্ষ্ট অফ অল ওয়েলকাম বেক টু মাই চেনেল দি বৰুৱা ব্লগ কোৱাৰেণ্টাইন পিৰিয়ডত আপোনালোক সকলোৱে চাগে বৰ খাই আছে মোৰ নিচিনাকৈ কাম বনটো নাই একো গতিকে মই ভাবিলোঁ যিটো আজি বহুত ট্ৰেণ্ড চলি আছে ডালগনা কফি যেহেতু আপোনালোকৰ ঘৰত এনে বহি আছে ময়ো কাম ধাম নাই একো ভাবিলোঁ ডালগনা কফিকে বনাই দেখাওঁ ভেৰি চিম্পল একো ৰকেট সায়েন্স নহয় জাস্ট আমাক কিছুমান বস্তু লাগে আৰু মোৰ লগত আজি কেমেৰামেন আছে প্ৰতীক সকল লিখা দেই প্ৰতীক ইয়াৰ কাৰণে কেইটামান বস্তু লাগে আমাক এইটো হ'ল চেনি ওচৰত দেখ পাঁচ মে চেনি কফি মই এইটো নেছকেফে ইউজ কৰিছোঁ আপোনালোকে ব্ৰু নেছকেফে যিকোনো ইউজ কৰিব পাৰে আৰু অলপ কফি বিনছ ল'ব যায় কফি বিনছ আৰু এয়া লৈছোঁ গাখীৰটো আপুনি ঠাণ্ডা গৰম যিকোনো ল'ব পাৰে মই ঠাণ্ডা প্ৰিফাৰ কৰোঁ আৰু অলপমান গৰম পানী ঠিক আছে একদম সিম্পল ফাৰ্ষ্ট অফ অল কি কৰিব লাগে চামুচ টিস্পুন চেনি ঠিক আছে আৰু 2 চামুচ টিস্পুন কফি পাউডাৰ ঠিক আছে তাৰপিছত গৰম পানী ইয়াত মই কৰি থৈছোঁ পাইপিং হট হ'ব লাগে দেই আৰু বস আৰু এতিয়া কি কৰিব লাগে এইটো এনেকৈ আরে এইটো বনোৱাটো মোৰ বাহঁতৰ খেল হয় ফেট কফি বুলিও কয় এইটো ঠিক আছে কিন্তু অকণমান কষ্টটো কৰিব লাগিব আৰু ৰখি আছে কফি বনাই নাই খাবলৈ ৰখি আছে আৰু ইয়াৰ এতিয়া মানে এনেকৈ কৰিম না পৰিব নালাগে ঠিক আছে আৰু অলপ 2000 years later এইটো চাওক এনেকৈ হ'ব লাগিব সেইটো এনেকৈ কৰিলেও নপৰে না এইটো ৰেডি ষ্টিলৰ গ্লাছ ল'ব পাৰে কাৰণ শ্ব' অফটো কৰিব লাগিব দেখুৱাব লাগিব 1000মান পিকচাৰ খিচি পেলাই এটা পিকচাৰ ইনষ্টাগ্ৰামত দিবই লাগিব গতিকে গ্লাছ এটা লৈছোঁ very delicious yum proud of you বৰুৱা আপোনালোকৰ ঘৰত থাকক আৰু এনেকৈ কিছুমান বনাই থাকিব শ্বেয়াৰো কৰি থাকিব আমাৰ লগত যাতে আমিও বনাব পাৰোঁ দেই ভালে কুশলে থাকক জয় হিন্দ So now it's time to take the review from the guest as well. How was the coffee, miss?